জেৰিয়ে জুচৰ বটল এটা আনিছে, সেইটো তমৰ খাবলৈ মন গৈছে। জেৰিৰ পৰা কাঢ়ি লৈছে। জেৰিয়া টমেটো এটা আনিলে, সেই টমেটো কাঢ়ি ল'লে। জেৰি খং উঠিলে, ডিম দুটা আনিলে, সেই ডিম দুটা মাৰি পঠিয়ালে তমৰ মুখত। তমৰ মুখখন লেতেৰা হৈ গ'ল। তমৰ আৰু খং উঠিছে, যে খেদিছে। গাড়ী এখনত উঠি গৈ আছে। জেৰি গৈ আছে, হঠাতে লগ পালে মুনিক দেখি তাৰ বৰ ভাল লাগিলে। মনটো একদম মৰমতে তাৰ মনটো পমি গ'লহি আৰু ফূৰ্তি লাগিছে। দিলটো দিল হৈ গৈছে একদম হাৰ্টটো। তাৰপিছত সি মনতে একদম ফূৰ্তিতে কি কৰিম কি নকৰিম লাগিছে। সি ঘৰটো খুব চাফা কৰিছে, যে মুনি আহিব বুলি চাফা কৰিছে। ভৰিৰে চাফা কৰিছে, দুই হাতে চাফা কৰিছে। মনৰ আনন্দতে গীটাৰ বজাই গান গাইছে। যে মুনি আহিব বুলি ভাবিছে, মুনি অহা নাই। এইফালে আহিব বুলি ৰখি আছে। খুব ফূৰ্তি লাগিছে তমৰ আজি মন আনন্দতে মাতি আছে। মুনি আহা কৈ মাতি আছে। আহি মুনি ঘৰতে সোমাই থাকিব গ'ল। আহিছে হঠাতে আৰু আহিছে মুটু ভাই আহিলে। মুটু ভাইৰ হাতত আৰু জেৰিক লৈ আহিছে। জেৰিক লৈ আহি মুটুৱে কাপোৰটো খুলি পেলালে। তাৰপিছত জেৰিয়ে আহি বনাই থৈছিলে মুনিৰ কাৰণে ক্ষীৰখিনি গোটেইখিনি খাই দিলে। জেৰিয়ে যেতিয়া খাই দিলে, বহুত খং উঠিছে তমে জেৰিক মাৰিব লৈছে। থাপকে মাৰিছে। মাৰাৰ পিছত আৰু জেৰি উঠি দৌৰ মাৰিছে। ইফালে দৌৰিছে, সিফালে দৌৰিছে, দৌৰি গৈ লাডু হৈ থাকিল। আৰু তাৰ গাটো শকত হৈ গ'ল। ইমান বেছিকৈ খালে জেৰি গাটো শকত হ'ল, শক্তি বেছি হ'ল। আৰু তমকে মাৰি আছে। সি ধিচুম দিছে। খং উঠি তমে দিলে জেৰিৰ মূৰতে কিতাপখন মাৰি। জেৰি সোমাই গ'ল। কিতাপখন দুইফালে ভাগ কৰি পেলালে। তমৰ আৰু খং উঠিল, দুখ লাগিল। কিতাপখন ছিঙি পেলালে বুলি চিঞৰিছে, খুব চিঞৰিছে, জঁপিয়াইছে, চিঞৰিছে। ইমান খং উঠিছে তমৰ, কি কৰিম বুলি জেৰিলৈ বহুত খং তাৰ।